নমস্কাৰ বাতৰি বহিছোঁ খাৰখোৱা পোৱালীয়ে জানিব আজি ৰাতিপুৱা গুৱাহাটী ৰাজপথত এজন মদাহীয়ে মুখ্যমন্ত্ৰীক নাম সোধা বুলি গম পোৱা গৈছে। জানিব পৰাৰ মতে মুখ্যমন্ত্ৰীৰ চেণ্ডেল কুকুৰে খাই দিয়াৰ পাছত গুহৰ পৰা উলিয়া বুলি গম পোৱা গৈছে। গম পোৱাৰ মতে শালিৰামৰ পুতেকে হাগুতে গুণ ওলাওঁতে কুকুৰে চেলেকি দিছিল বুলি গম পোৱা গৈছে। কালি শৰাইঘাটৰ দলঙৰ তলৰ পৰা দুটা গাড়ী পাল্টি মাৰি দিছিল বুলি গম পোৱা গৈছে। জানিব পৰাৰ মতে গুৱাহাটী নলাৰ পানী বুৰাই দিছিল পুৰা নগৰটো বুলি গম পোৱা গৈছে। জানিব পৰাৰ মতে কাজিৰঙাৰ এটা হাতী এজন মানুহে ফটো উঠাই থাকোঁতে হাতী খং উঠি মানুহজনৰ পেন খুলি দিয়া বুলি গম পোৱা গৈছে। জানিব পৰাৰ মতে আজি ৰাতিপুৱা দুজন ল'ৰা গা ধুই থাকোঁতে বৰালি মাছে দুটা ল'ৰাৰ নজেল খাই দিছিল বুলি গম পোৱা গৈছে। আজিৰ বাতৰিটো ইমানতে সমাপ্ত মাৰিছোঁ।